মেট্ৰিক উচ্চতৰ মাধ্যমিকত স্থান লাভ ব্যৱস্থাৰ বিলুপ্তি শীঘ্ৰেই সেবা সংসদক একত্ৰিত কৰি বিদ্যালয় বোৰ্ড গঠন স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীৰ কোনো হিত সাধন কৰা নাই ৰাজ্যত অতীত হ'ল মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত স্থান লাভ কৰা ব্যৱস্থাৰ এইবাৰৰে পৰা এই দুটা চূড়ান্ত পৰীক্ষাৰ ফলাফলত নাথাকিব ষ্টেণ্ড কৰা পৰীক্ষাৰ্থীৰ তালিকা বিধানসভাত এই সম্পৰ্কীয় এখন বিধেয়ক উত্থাপন কৰি দিছপুৰত শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিলে এই ব্যৱস্থাৰ ফলত কোনো কাৰণতে ছাত্ৰ ছাত্ৰী লাভান্বিত নহয় কোনো শিক্ষানুষ্ঠানত আসন লাভৰ ক্ষেত্ৰত ই সহায় নকৰে আমিতো ষ্টেণ্ড কৰাৰ চাৰ্টিফিকেটখন লৈ কোনো ক'তো চাকৰি নাপায় ষ্টেণ্ড কৰাৰ চাৰ্টিফিকেটখন লৈ পেলাই কোনো ক'তো নামভৰ্তি নাপায় অসমত ষ্টেণ্ড কৰিছে এইটো বুলি লৈতো IIT মাদ্ৰাছে এডমিশ্যন নিদিয়ে বা IIT মুম্বাইতো এডমিশ্যন নিদিয়ে গতিকে ইয়াৰ কোনো গুৰুত্ব নাই সেইটো আমি এটা অসমত বিশেষ এটা মানে যেনে এটা সামাজিকভাৱে স্বীকৃত কিন্তু কোনো চৰকাৰীভাৱে কোনো বিদ্যায়তনিক ক্ষেত্ৰত ভাৰতবৰ্ষৰ পৃথিৱীৰ কোনো অনুষ্ঠানে এই ষ্টেণ্ডটোক স্বীকৃতি নিদিয়ে গতিকে স্বীকৃতি নিদিয়া বস্তু এটা জীয়াই ৰাখি কিলা বহু শিক্ষক অভিভাৱকে ক'ব বিচাৰে এই ব্যৱস্থাই শিক্ষাৰ্থীক উৎসাহিত কৰে বুলি এই দাবী খণ্ডন কৰি শিক্ষামন্ত্ৰীয়ে ক'লে এজনক বা এটা পৰিয়ালক ই উৎসাহিত কৰিব পাৰে কিন্তু অসংখ্যজনক এই ব্যৱস্থাই নিৰুৎসাহে কৰি আহিছে নহয় আপুনি এজন উৎসাহিত হোৱাৰ বিপৰীতে ই কিমান হাজাৰজনক অনুৎসাহিত কৰে কিমান হাজাৰজনক নিৰাশ কৰি দিয়ে কাৰোবাক আনকি এতিয়া যিটো প্ৰৱণতা কাৰোবাক মানে যে আমি আৰু নপঢ়োৱে কাৰোবাক আত্মহননৰ ফালেও প্ৰেৰিত কৰে গতিকে এজন উৎসাহিত হয় এটা পৰিয়াল উৎসাহিত হয় সেইটোতকৈ কিমান পৰিয়াল অনুৎসাহিত হয়